বৃহৎ যোগদান কাৰ্যসূচী হয় ভাৰতীয় জনতা পাৰ্টি খোৱাং ব্লক মণ্ডল আৰু লৰুৱা এই দুইটা মৰাণ সমষ্টিৰ অন্তৰ্গত এই দুইটা মণ্ডলৰ তৰফৰ পৰা আজি কংগ্ৰেছ দলৰ প্ৰায় 2000তকৈ অধিক লোকে ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে আৰু মই ভাবোঁ যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেশ নিৰ্মাণৰ যি আদৰ্শ আৰু তেখেতৰ যি কামৰ নমুনা আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি অসম চৰকাৰে অসমৰ সৰ্বাংগীন বিকাশ গাঁও আৰু বাগিচাৰ চহৰ আৰু নগৰৰ শ্ৰমিক কৃষকৰ সৰ্বাংগীন উন্নতিৰ বাবে যি কাম কৰি গৈছে এই আদৰ্শৰ প্ৰতি এই কামৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে আৰু সেইকাৰণে হয়তো আজি হাজাৰ হাজাৰ মানুহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে গতিকে মই এই মুহূৰ্তত সকলোকে আমাৰ দললৈ স্বাগতম জনাইছোঁ মই আশা ৰাখিছোঁ যে আমাৰ এই যি ৰাষ্ট্ৰ নিৰ্মাণৰ যি আমাৰ যাত্ৰা আৰু আমাৰ ৰাজ্যখন নিৰ্মাণৰ বাবে যি যাত্ৰা অসমীয়া জাতিটোক শক্তিশালী কৰাৰ যি আমাৰ প্ৰয়াস এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াসক সকলোৱে হাত উজান দি যাতে আমাৰ জাতিটোক শক্তিশালী কৰি নিৰ্মাণ কৰি ল'ব পাৰোঁ তাৰ বাবে মই সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ দললৈ সকলোকে নিমন্ত্ৰণ জনাই তেখেতলোকক আহ্বান জনাইছোঁ যে তেখেতলোকে আজিৰ তাৰিখৰ পৰা যাতে পিছ পৰি নাথাকি ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্য আদৰ্শক আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে একত্ৰিতভাৱে যাতে কাম কৰি যায় আপোনাৰ নেতৃত্ব